মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা হ'বনে? এয়া হ'ল চুমি, পঢ়াৰ বাহিৰে বেলেগ একোৱে চিনি নাপায়। এক্সামটো নহ'লে কি হ'ব বাৰু? এক্সামটো হৈ গ'লে হয় আৰু দেই। এক্সামটো নহ'লে যে মোৰ জীৱনটো একদম বৰবাদ হৈ যাব মানে। কি কৰিম নহয় মই এক্সামটো নহ'লে? হে ভগৱান, এক্সামটো হৈ গ'লে হয় আৰু দেই। মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীৰ ইটোৰ পাছত ইটোৰ ঘোষণাই বাৰুকৈ ভাৰাক্ৰান্ত কৰিছে প্ৰতিজন পৰীক্ষাৰ্থী। কেতিয়া ক'ত কি পদ্ধতিত হ'ব পৰীক্ষা, সেই উত্তৰ যেন নাই চৰকাৰৰ। এয়া পিণ্টু, বেলেগ একোৱে নকওঁ, বাকীখিনি নিজে চাই লওক। অ' দাদা, তহঁতৰ যদি পৰীক্ষা হয় তই কি কৰিবি বাৰু? তই মৰিলি আৰু। এয়া বিনীতা, ভগৱান ভক্ত। নাজানো হোৱা বাহন, নাজানো বিসৰ্জন। কৃষ্ণ ভগৱান, যেনে তেনে এক্সামটো কেঞ্চেল কৰি দিবা আৰু প্ৰভু। কৃষ্ণ ভগৱান, তোমাৰ ওপৰত মোৰ সম্পূৰ্ণ বিশ্বাস আছে, তুমি এক্সামটো কেঞ্চেল কৰি দিবা। যদি এক্সামটো হয় মই একদম ফেইল আৰু প্ৰভু। এক্সামটো যেনে তেনে কেঞ্চেল কৰি দিয়া প্ৰভু, যেনে তেনে কেঞ্চেল কৰি দিয়া। কৃষ্ণ প্ৰভু, কৃষ্ণ ভগৱান, কৃষ্ণ। 3খন নে 4খন নে 6খন পেপাৰ দিব লাগিব পৰীক্ষাৰ্থীসকলে। এয়া ফাটটো, ফটা লেবেল দেখাইছে কিন্তু কামত একো নাই। এক্সামটো হৈ যাব লাগিছিল বে। I want to give exam, but sometimes I do not give exam. During Corona time, government is not risk with exam. By the way, my English is not bad also. অ' জান, কি কৰিছা? ময়ো জানানে তোমাৰ কথাই ভাবি আছিলো। এয়া কণ্টিলৌ, চেনীৰ আন এটা নাম। মই তোমাক বহুত ভাল পাওঁ জানা। ৰ'বা, মা আহিছে, ৰ'বা দেই। হেল্ল' জান। অ' তৰালি, কোৱা। কোন তৰালি? অ' জোনালী, কোৱা। কোন জোনালী? মই নিৰ্মালীহে। অ' নিৰ্মালী, হেল্ল'। হ'ব হেল্ল' নিৰ্মালী, হেল্ল'। এইবোৰ নামেই মনত নাথাকে। পজিটিভিটি ৰেট এইবোৰ কি ফাল্টু নিউজ লাগি আছে হে? মোৰ মতে ইনেও এক্সামটো হ'বই চাগে। এইবিলাক কথা ভাবিনো কি লাভ হ'ব, ইনেও পঢ়ি থকা ভাল। আৰু ইনেও মোৰ চব ছাবজেক্ট কমপ্লিট হৈয়ে গ'ল। এইবাৰ মই পজিশ্যন পাবই লাগিব। I got broads in Atlanta, just to throw me in the family. Credit cards and the scammers, hitting the licks in the band.
ইয়াত কি কৰি আছ মাৰ চিনি পাও Sir, during Corona time, I have very tension. পৰীক্ষা আকৌ হয়নে নহয়? Now in this situation, you will ধুলাইং me. বাট মাৰিব নোৱাৰে। কিয় Because হেল্ল' জান আৰে তুমি মোক কেলে ভুল বুজি আছা বাও আৰে জোনালী মোৰ ভণ্টিহে তোমাক মই কৈছিলোচোন ভালটো মই তোমাকেই পাওঁ তুমি বুজা আকৌ কথা HSLC আৰু HSৰ চূড়ান্ত পৰীক্ষা সন্দৰ্ভত আজি 3মান বজাত এখন বৈঠক আছে আজি এই বৈঠকতে চূড়ান্ত এটা সিদ্ধান্তত উপনীত হ'ব শিক্ষা বিভাগ ঐ কি ভাব পৰীক্ষা হ'ব নাই বাৰু পৰীক্ষা নহয় আৰু তই মইনো কি জানিম চব ভগৱানেই জানে এই সৃষ্টি সকলো ভগৱানৰে স্বজন কি মতে ভকতি কৰি পৰীক্ষা হ'ব লাগে ঐ নিউজ ওলালে HSLC, HS আৰু হাই মাদ্ৰাছা পৰীক্ষা অসমত বাতিল হৈছে এই পৰীক্ষা অসমত নহয় চৰকাৰে অৱশেষত সিদ্ধান্ত লৈছে মেট্ৰিক জান আমাৰ এক্সাম কেনসেল হ'ল নহয় এ চুপ থাক ফোন কাট তই ফোনটো কাটিলে নি আকৌ কৰচোন কিয় এই গেম খেলে যদি আইডিটো লাগে নি হুদু তোৰচোন ফোনেই নাই সকলোৱে মিঠাই খোৱা ভগৱানে যি কৰে সকলো ভালৰ কাৰণেই কৰে মই কৈছিলো নহয় বিগ ব্ৰেকিং নিউজ পৰীক্ষা বাতিল হ'ল যদিও কলেজত এডমিশ্যন ল'বলৈ দিব লাগিব সকলোতে এণ্ট্ৰেন্স Panda. I got broads in Atlanta. Just to throw me in the family. Credit cards and the scammers. Hitting the licks in the band.